ভাল লাগিছে কাৰণ প্ৰতি বছৰে আমাৰ এনেকৈ মহোৎসৱ পতা যায় আৰু গোটেই মানে গাঁৱৰ ল'ৰা ছোৱালীখিনি লগ হৈ এটা মেজি সজা যায়। কিন্তু এইবাৰ এটা ব্যতিক্ৰমে মানে মনোভাৱ ল'লে যে এইবাৰ আমি এটা ৰংঘৰ সাজিম, তাৰে আমি এটা অনুষ্ঠান কৰিম। যুৱ প্ৰজন্মই সেইখিনি কৰি আছে। তেওঁলোকৰ লগত সকলোৱে ৰাইজ আৰু মহিলা মানে সকলোৱে আহি সহায় কৰিছে। এতিয়া তেওঁলোকৰ লগত কিমান মান আপোনালোকৰ কিমান মান জনবসতি ইয়াত মানুহ কিমান মান আছে? কেই ঘৰ মান আছে? 100 ঘৰ মান মানুহ আছে, কিন্তু প্ৰতি ঘৰে 2-4জন লগ হৈ আছে, প্ৰতিজনে লগ হৈ আছে। কেইজনমান অলপ বেছি কৰি লাগি আছে। সহায় সহযোগ সকলোৰে প্ৰয়োজন আৰু ইয়াত প্ৰতি বছৰে তাৰমানে এইটো আমাৰ পাতাই যায়, কিন্তু এইবছৰ হ'লে ব্যতিক্ৰমীভাৱে প্ৰতিযোগিতা পাতিব আৰু নাচ গান সকলোৱে হ'ব। সাংস্কৃতিক সন্ধিয়া হ'ব, আজি সন্ধিয়া আছে। তাৰপিছত কালি ভোজ ভাত খোৱা আৰম্ভ হ'ব। আমি ইয়াতে সকলোৱে লগ হৈ গোটেই ৰাতিটো তাৰমানে ইয়াতে কটাই দিব, হাঁহি ফূৰ্তিৰে দিনটো পাৰ কৰিব। কাৰণ এইটোৱে হ'ল আমাৰ এটা মাঘৰ বিহুৰ কাৰণে পৰম্পৰা। কেনেকুৱা লাগিছে আজি আপোনালোকৰ গাঁওবাসী ইয়াত আয়োজন কৰিছে, বিশাল আয়োজন কৰিছে? এতিয়া মানে আয়োজনটো বেয়া লগা নাই। আমি এইদৰে সকলে প্ৰতি বছৰে এই ভোগালী বিহু উদযাপন মানে কৰি আহি আছোঁ। কিমান মান মানুহ আছে আপোনালোকৰ ইয়াত? আমাৰ ইয়াত মোটামুটি 105 ঘৰমান মানুহ আছে। হয় হয়। কি সমষ্টি পৰে আপোনালোকৰ? আমাৰ ইয়াত ব্ৰহ্মপুৰ সমষ্টি আছে। বৰ্তমান টিহু সমষ্টি পৰিছে। ঠাইখিনি কি কয় আপোনালোকৰ? ঠাইখিনি মাখৰাপাৰ চুবুৰী। হয় হয়। ঘৰৰে মানুহ তাৰমানে এনেকৈ ভোগালী বিহুটো আমি উদযাপন কৰোঁ। ল'ৰা ছোৱালীবিলাক ধেমালি পাতি যেনেকৈ আজি ধেমালি চলিয়ে ইয়াত ৰাতিপুৱা আৰু এতিয়া তাৰমানে বছৰ